এই পৃথিৱীত যদি আপোনাৰ লগত টকা নাথাকে তেন্তে সমাজত আপুনি কেতিয়াও দাম নাপাব। সেইকাৰণে টকা উপাৰ্জন কৰিব শিকক। চাব দুনিয়া আপোনাৰ পিছত দৌৰিব। নিজৰ ভিতৰুৱা কথা কেতিয়াও বেলেগক নক'ব। মনত ৰাখিব, যিমান সময় আপোনাৰ কথা আপোনাৰ ভিতৰত থাকিব সিমান সময় আপুনি নীৰৱতে থাকিব। কোনো কামকেই সৰু বুলি গণ্য নকৰিব। মনত ৰাখিব, ভোকাটোৰ পেটত থাকিলে কোনেও আপোনাক এমুঠি খাব নিদিব। এটা সময়ত সন্তান তাৰ পিতামাতাৰ ওচৰত আৱৰ্জনা হৈ যায়। সেইকাৰণে চেষ্টা কৰক আৱৰ্জনা হৈ উঠাৰ আগতেই কিবা এটা ভাল কাম কৰি দেখুৱাব। কাৰোবাক ভাল লাগিলে নাইবা কাৰোবাক ভাল পালে তাৰ ভাল আৰু বেয়া উভয় দিশকে ভাল পাব শিকিব। বেছিভাগ সময়ত আপোনাৰ ঘনিষ্ঠ বন্ধুৱেই আপোনাৰ সাফল্যৰ কাৰণে শত্ৰু হ'ব পাৰে। জীৱনত বন্ধু বান্ধৱীৰ ওপৰত কমকৈ বিশ্বাস কৰিব। চুপকৈ থকাৰ চেষ্টা কৰিব আৰু সকলো সময়তে কোলাহল ঠাইৰ পৰা দূৰত থাকিবৰ চেষ্টা কৰিব। শান্ত ঠাইত বহি সকলো সময়তে আধ্যাত্মিক কথা ভাবিব। ফেচবুকত কাৰোবাৰ লগত কমেণ্টত তৰ্ক নকৰিব। মনত ৰাখিব, তৰ্ক কৰাটো এক ধৰণৰ মূৰ্খামি। যিয়ে আপোনাক ভাল পায় তাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। মাজে সময়ে শত্ৰুৰ লগত সুসম্পৰ্ক ৰখাৰ চেষ্টা কৰক। কাৰণ এই পৃথিৱীত জীয়াই থাকিবলৈ হ'লে বুদ্ধি কৰি জীয়াই থাকিব লাগিব। কোনো মানুহৰ লগত কাজিয়া কৰি বেছি সময় খং কৰি নাথাকিব। কাৰণ বেছি সময় খং কৰি থাকিলে শত্ৰুতা বাঢ়ে, ভাল পোৱা নহয়।